নমস্কাৰ বন্ধু বান্ধৱীসকল, মই কথা কেইটামান ক'বলৈ ভিডিঅ'টো বনোৱা হৈছে। মানুহে যে মিয়া মুছলমানক লৈ যে ইমান যে অত্যাচাৰ কৰিছিলে, যে অতখিনি যে কৰিলে, যে এতিয়া শেষ পৰিস্থিতিটো কি হ'ল? এতিয়া এবাৰ আপোনালোকে ভাবি চাওক, শেষ পৰিস্থিতিটো কি হ'ল। আৰু হিমন্ত মামাই আমাৰ মুছলমানখিনিক ভাল নাপায়। ধৰি লওক 70%ৰ ভিতৰত 30% মুছলমানকে ভাল পায় আৰু 70% হিন্দুক ভাল পায়। সেইটো চিধা কথা। এতিয়া যে অতখিনি যে তেওঁ ভাল পোৱা মানুহখিনি যে বিপদত যে পৰিছে, যে আমাৰ মুছলমানো পৰিছে বাৰু, সেইটো ক'ব নাযাওঁ মই, কিন্তু তেওঁ ভাল পোৱা মানুহখিনি যে বিপদত পৰিছে। এতিয়া হিমন্ত মামাই এবাৰ আহি মুখখন দেখা দিছিলে, শিৱসাগৰলৈ ক'লে আহিলে বুলি শুনিছিলোঁ, কিন্তু সেইটো ভালকৈ মই নিউজত দেখা নাই, মানুহৰ মুখত শুনিছিলোঁ। মই নিউজত মই পোৱা নাই, বেলেগে পাইছে যদি নাজানো। আৰু তেওঁ কি কৰিলে এতিয়া লাষ্টত আমাৰ বদৰুদ্দিন চাহেব মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া, তেখেতে লাষ্টত মানুহৰ সহায়ৰ হাত আগবঢ়ালে। আৰু মিয়াকে ভাল নাপায়, আকৌ মিয়াই আকৌ আগবঢ়ালে। আমাৰ মছজিদতে ঠাই পাইছেগৈ কিছুমানে, পানীৰ উৎপাতত আমাৰ মছজিদত গৈ সোমাইছেগৈ। তেনেহ'লে চিন্তা কৰক, মুছলমান ধৰ্মটো কিমান ডাঙৰ ধৰ্ম। মানুহক মানে কোনো একো কৰিব নোৱাৰে। লাগিলে কোনোবা মন্ত্ৰীয়ে হওক বা CM হওক বা MLA হওক, যোন মতলব নাই, এইবোৰ মই তাত ক'বলৈ নাযাওঁ, এইবোৰ একোডাল ক'বলৈ নাযাওঁ মই। যোনেই হওক, আমাৰ মুছলমান মানুহবোৰৰ লগত টক্কৰ লগাব নোৱাৰে। আৰু কেনেবাকৈ যদি কোনোবাই যদি বিচাৰিও আছে মুছলমান মানুহখিনিৰ লগত টক্কৰ লগাবলৈ, এইটো ওপৰৱালাজনে এটা নমুনা দেখাই দিছে। এইটো ইমান ডাঙৰ, এইটো বিপদ বুলি নকয়েই, এইটো এটা নমুনা। আচল ৰূপ ধাৰণ কৰিব লাগিলে কিন্তু কোনো ঠাউনি নাপাব, বহুত ভয়ানক বিপদ আহি যাব। তেতিয়া কিন্তু কোনো হেৰি নকৰিব। আমেৰিকাখনৰ কথা চিন্তা কৰক। আমেৰিকা এখন এজন নে দুজন মানুহৰ কাৰণে এখন আমেৰিকা কিমান ডাঙৰ দেশ। সেইখন দেশ জ্বলাই চুৰমা কৰি দিলে, সেইখন দেশ জ্বলাই ছাই কৰি পেলালে। তেতিয়াহ'লে সেইটোকে ভাবকচোন, এজন মানুহৰ কাৰণে যে বাকী মানুহবোৰ যে বিপদত পৰিব, সেইবোৰ এবাৰ চিন্তা কৰিব লাগে। সেইটো কাৰণে নেক্সট টাইমৰ পৰা যাতে আমাৰ মমিন মুছলমানক, আমাৰ কি কয় মিয়া মুছলিমক লৈ যদি একো কথা নোলাওক, তাকে মই কৈছোঁ আৰু অসমৰ ৰাইজৰ লগত এইটো ভিডিঅ'ত, যাতে এইবিলাক কথা যদি নেক্সট টাইম যদি ওলায়, আৰু ওপৰৱালাজনে বিচাৰটো লাহে লাহে কৰে, লগালগ কৰি নিদিয়ে, একশ্যনটো লগালগ নলয়। ধৰি লওক আপুনি কথাষাৰ আজি কৈছে নহয়, আপোনাৰ হয়তো 6 মাহৰ পিছতো বিচাৰ কৰিবলৈ আছে, হয়তো এবছৰ পিছতো কৰিবলৈ আছে, গেৰাণ্টি নাই, হয়তো একেদিনাখনো কৰিবলৈ আছে, এইটো কোনো নাজানে। কিন্তু ইমানতে স্তব্ধ হৈ যাব লাগে। আৰু যাতে মমিন মুছলমানক লৈ যাতে কোনো যাতে এইবোৰ কিবা কিবি যাতে খেদা উচ্ছেদ কৰে, এইবিলাক কথা যেন নোলায়, তাকে মই কামনা কৰিছোঁ। আৰু যদি কেনেবাকৈ যদি ওলায়ো, কিন্তু ভয়ানক বিপদ নামি আহিব। এইটো শান্তিটো শান্তিত আমাৰ মুছলমান মানুহবোৰৰ লগত আমাৰ মুছলমানখিনিৰ লগত কোনো টক্কৰ লগাব নোৱাৰে। সেইটো মই জানো। আমাৰ গোটেই যিমান ধৰ্ম আছে, গোটেই ধৰ্মৰ ওপৰত আছে আমাৰ মুছলমান ধৰ্মটো, পবিত্ৰ ধৰ্ম বুলি কয় এইটো ধৰ্মক লৈ কোনো যাতে একো খেলি মেলি নকৰে। এতিয়া মিয়া কোতে লাষ্টত বদৰুদ্দিন আজমল ডাঙৰীয়া, তেখেতে আৰু অখিল দা, সেই দুজনহে আমাৰ অসমত এতিয়া বৰ্তমান সহায়ৰ হাত আগবঢ়াইছে। আৰু বাকীখিনি যোনে বকবকাই আছিলে, সেইখিনিতো ক'ৰবাতে আছে, সেইখিনিক দেখা দেখিয়ে নাই এতিয়া ইমান দিনে। আজি সেইখিনি যেনি তেনি সোমাই আছে, কিন্তু সহায় কোনে কৰিলে? অখিল গগৈ ডাঙৰীয়া আৰু বদৰুদ্দিন আজমল ডাঙৰীয়া, তেখেত দুজনহে এইবোৰ সহায় সহযোগ আগবঢ়ালে। সেইটো কাৰণে ইমানতে স্তব্ধ হৈ যাওক, যাতে মিয়া মুছলমানক লৈ একো কথা নোলায়। কিন্তু মই একো কৰিব নোৱাৰোঁ। আজি মই কথাখিনি কৈছোঁ, হয়তো কাইলৈ মোক পুলিচে এৰেষ্ট কৰি লৈ যাবলৈও আছে, এইটো গেৰাণ্টি নাই। কিন্তু মই ৰুল কথাখিনি কৈছোঁ। বহুত কথা আমাৰ মুছলমান হিন্দুক লৈ বহুত কিবা কিবি ওলালে, হিন্দু নহয়, আৰু মুছলমান মিয়া মুছলমানক লৈ বহুত কিবা কিবি কথা ওলালে। কিন্তু হ'লেও কথাখিনি ক'লে যে, হ'লেও উচ্ছেদ কৰিলে, মানুহে অন্তৰ খুলি দোৱা কৰিলে, আৰু কিছুমানে কানি সাও দিলে। কিন্তু ওপৰৱালাজনে চাই আছিলে। লাহে লাহে বিপদ নমাই দিছে। এইটোতো বিপদ নহয়, এইটো চিম্পুল। এইটো এটা ধৰি লওক ট্ৰেইলাৰ দেখাই আছে। ট্ৰেইলাৰটোতে চাওক কেনেকুৱা পৰিস্থিতি। অৰিজিনেল ৰূপ ল'ব লাগিলে ওপৰৱালাজনে কি হ'ব এবাৰ ভাবি চাবচোন কথাষাৰ। মোৰ কথাখিনি ইমানেই, যাতে নেক্সট টাইম যাতে মিয়া মুছলিমক লৈ একো কথা নোলায়। আৰু আমি যদি কিবা ভুল কৰিছোঁ, আমি যদি খেলি মেলি কৰিছোঁ, তেতিয়া আমাক আপোনালোকে জ্বলাই দিয়ক, মতলব নাই। আমি যদি একো ভুল কোৱা নাই, আমাৰ পিছত লাগি লাভ নাই। আৰু দুখী নকৰাকৈ যদি কোনোবাই যদি অশান্তি যদি পায়, ওপৰৱালাজনে চব চাই আছে, কোনে কিমান অশান্তি কৰিছে, কোনে কি কৰিছে। ওপৰততো তেওঁ এনেই বহি থকা নাই নহয়, গোটেই পৃথিৱীখন তেওঁ চাই আছে। গোটেই মানে ভাৰত, ইণ্ডিয়া, পৃথিৱী চব গোটেইখনত তেওঁ চাই আছে। আৰু মিছা বদনাম, মিছা কথাত যাতে অসুবিধা আমি যেন নাপাওঁ, তাকে কামনা কৰিছোঁ। আৰু পিছত ভয়ানক ৰূপ লৈ ল'ব ওপৰৱালাজনে, তেতিয়া তেওঁ ঠাৱনি নাপাব আকৌ। তেতিয়া কোনো সহায় কৰিবলৈও সুবিধা নাপাব। কোনোবাই যদি সহায় কৰে, তেতিয়াও কামত নিদিব আকৌ। এনেকুৱা পৰিস্থিতি হৈ যাব, এনেকুৱা বিপদ নমাই দিব ওপৰৱালা। আজিলৈ ভিডিঅ'টো ইমানেই। যদি কথাকেইটা যদি ভাল লাগিলে লাইক কৰিব, আৰু যদি আপোনালোকে ভিডিঅ'টো চাই আছে, যদি কথাখিনিও শুনিব মন যোৱা নাই, ওপৰলৈ কৰি দিয়ক টচ।
নাচাব, ইমানতে স্তব্ধ কৰি দিয়ক। আৰু নেক্সট ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ইনষ্টাত গৈ ফ'ল' এটা মাৰি দিবগৈ। ধন্যবাদ।